तामुलपुर महकुमानि भारत भूटान सीमायाव थानाय दरंगा मेलानि ससिपुराव खासि बिसि बुथारनाय जाथाय। शनिबारखालि हराव गसाइ बिश्वास मुंनि सासे फालांगिखौ गोदोनायाव दाननानै बुथारो। जाथाय जायगायाव थांनानै दरंगा मेलानि पुलिसआ गोथै सहखौ दरंगा मेला आउटपोस्टआव लाबोनानै नायबिजिरनायखौ जागायो। सोर मा जाहोनाव बे बुथारनाय जाथायखौ खालामदों बेयो दासिमबो रोखा जायाखै। बे जाथाया फुङावनो गोमोथाव थासारि सोमजिहोयो गासै ओनसोलावनो। গোসাই মন্ডল কি নাম তেখেতৰ? গোসাই মন্ডল। গোসাই বিজয় ক'ত ঘৰ তেখেতৰ? ইয়াতে কি কৰি আছিলে তেখেতে? কিদৰে সংঘটিত হৈছে গম পাই নেকি? কিদৰে সংঘটিত হৈছে গম পাই নেকি? বিশ্বাস গোসাই দাস বিশ্বাস। গোসাই দাস ক'ত ঘৰ তেখেতৰ? তেখেতৰ অৰিজিনেল ঘৰ মৰিগাঁও ডিষ্ট্ৰিক্ট লেচাৰীগুৰি। লেচাৰীবাৰী। এতিয়া ক'ত মৃতদেহ সংঘটিত হৈছে? এইটো শশীপুৰত। হয়। শশীপুৰত তেখেতৰ ঘৰ আছিলে নেকি? এইটো আছিলে একচুৱেলি আৰু ঘৰ এটা বনাই থকা আছিলে, কিবা বেপাৰ বাণিজ্য কৰি চলি আছিলে আৰু খাই আছিলে। আপোনাৰ কি হয়? আমাৰ দাদাৰ জেঠালৰ হয়। কেনেকে মানে এইটো সংঘটিত হোৱা বুলি ভাবে? এইটোতো আমি আইডিয়াই কৰিব নোৱাৰোঁ। তেখেতে থাকে ইয়াতে, আমি থাকোঁ গাঁৱত, গমেই নাপাওঁ আৰু। কেনেদৰে আপোনাৰ হেৰি হৈছে? ক'ত ক'ত আঘাত পাইছে তেখেতে? এই গলত ডিঙি কাটিছে নেকি? কাটিছে। হয়, আজি ৰাতিপুৱা আমি খবৰ পোৱা মতে আমাৰ গাঁৱৰ মানুহে খবৰ দিলে যে শশীপুৰত এজন মানুহ মৰি আছে। পিছত আমি গৈ চাওঁ যে আমাৰ শশীপুৰ গাঁৱৰে গোসাই বিশ্বাস নামৰ ব্যক্তিজন ৰাতিপুৱা ঘৰৰ পিছফালে তেওঁ মানে ডেড বডিটো পৰি আছে। তো যোৱাকালি ৰাতি কোনো এজন দুৰ্বৃত্তই বা কোনো দুৰ্বৃত্তই তেওঁক হত্যা কৰিছে, দাৰে ঘপিয়াই তেওঁক হত্যা কৰিছে। তো এইখিনি ঘটনাটো আমি আজি ৰাতিপুৱা যাই চালোঁ। তো এই ক্ষেত্ৰত এতিয়া তেওঁৰ মিছেছ কেইটা বাজিছে আমি গম পাই, কিন্তু যোৱা ৰাতি ঘটনাটো হোৱা বুলি আমাৰ ৰাইজে তাৰ মানুহে কৈ আছে। তেওঁৰ মিছেছে নাছিল ঘৰত, তেওঁৰ মিছেছে মাকৰ ঘৰলৈ গৈছিল। ঘৰটো খালী আছিল, তেওঁৰ ঘৰত কোনো মানুহ নাছিল। তো ৰাতিপুৱাই আমি গৈ চালোঁ যে ডেড বডি তাৰ পৰি আছে। তো আজি মানে তেওঁক যে ঘৰৰ পৰা তেজ ওলাই আছে, তেজৰ চেকুৰা ওলাই আছে, ঘৰৰ পৰা মানে ঘৰতে মাৰিছে। এতিয়া ঘৰৰ ভিতৰৰ পৰা ওলাই যে গৈছে যে এইখিনি মানে দেখা পাইছোঁ আমি, আৰু এইখিনি স্পষ্টভাৱে তাত দেখা পাই আছোঁ। তো আমি আমাৰ বাক্সা আৰক্ষী প্ৰশাসন বিষয়াসকলক আমি আহ্বান জনাওঁ যাতে এই ঘটনাটো তদন্ত কৰি উচ্চ পদস্থৰ এটা তদন্ত কৰি দোষীক মানে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰু দোষীক কৰায়ত্ব কৰাৰ কাৰণে আমি দল সংগঠন কৰা আৰু এই গাঁৱৰ এই অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা আমি আপোনালোকৰ জৰিয়তে নিউজৰ জৰিয়তে আমি প্ৰশাসন বিষয়াসকলক আমি অনুৰোধ জনাইছোঁ যাতে দোষীক কৰায়ত্ব কৰে। লোকজন সাধাৰণ এজন মানুহ, সাধাৰণ মানে বাদামৰ দোকান কৰি বাদাম বেপাৰ কৰি আছিল আৰু সৰু সুৰা খেতি বাতি কৰি আছিল। সৰু এজন মানে সাধাৰণ এজন মানুহ। তেওঁ কিমান বয়স? বয়স 45 মান হ'ব মানে আইডিয়া এটা। কিখন নাম কি? গাঁওখনৰ নাম কি? গাঁওখনৰ নাম শশীপুৰ। তেওঁৰ নাম হ'ল গোসাই বিশ্বাস আৰু তেওঁৰ অৰিজিনেল ঘৰটো হ'ল নগাঁও। তেওঁ ইয়াতে বহুত বছৰ ধৰি ইয়াতে থাকে। बाक्सानिफ्राय दीपक कुमार पाठक, इनसाइड एनी बर'।